নমস্কাৰ সদায় আপোনালোকে আমাক ৰাজনৈতিক নেতাসকলৰ লগত সাক্ষাৎকাৰ লোৱা দেখা পায় বা ৰাজনৈতিক সাক্ষাৎকাৰ লোৱা দেখা পাইছে কিন্তু আজি আমি এটা ব্যতিক্ৰমী সাক্ষাৎকাৰ ল'বলৈ গৈ আছোঁ আমাৰ সৈতে উপস্থিত আছে এগৰাকী প্ৰসিদ্ধ খেতিয়ক তো প্ৰথমে আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ ফাৰ্ষ্ট অফ অল আপোনাৰ পৰা জানিব বিচাৰিছে আপুনি ইমানখিনি মাটি এইখিনি সময়ত খেতি কৰিবলৈ লৈছে যেহেতু আমাৰ অসমখন এক প্ৰকাৰৰ ক'বলৈ গ'লে কৃষিৰ বাবে বা কৃষিৰ ওপৰত নিৰ্ভৰশীল তথাপিও আমাৰ অঞ্চলৰ মানুহে এইখিনি সময়ত খেতি নকৰে বিশেষকৈ বাৰিষাৰ সময়ত খেতি কৰে কিন্তু এতিয়ালৈ বাৰিষা আহোঁতে বহুত টাইম আছে তো আপুনি এইখিনি সময়ত যে ইমানখিনি মাটি একেলগে খেতি কৰিবলৈ লৈছে তাৰ আঁৰৰ উদ্দেশ্য আচলতে কি মোৰ প্ৰথম উদ্দেশ্যটো হ'ল চাওক আমাৰ এই অঞ্চলত যিসকল খেতিয়ক আছে সেইসকল প্ৰায় অশিক্ষিত তেওঁলোকে মানে খেতিৰ গুৰুত্বটো বুজি নাপায় ভাবে যে খেতি লছ হ'ব কিন্তু আচলতে খেতি দুইবাৰ কৰিলে লছ নহয় দুইবাৰ খেতি কৰিব লাগে আৰু মোৰ মেইনলি উদ্দেশ্য হ'ল যে আমাৰ এই অঞ্চলত যিসকল মানুহে খেতি নকৰে যে মোৰ এইখিনি দেখি সকলোৱে যাতে শিকক মানে মটিভেশ্যন পাওক বেছি মোৰ উদ্দেশ্য আমাৰ অঞ্চলৰ গোটেই মানুহখিনিয়ে মানে দুইবাৰ খেতি কৰিবলৈ শিকক সেইটোৱে বেছি মোৰ উদ্দেশ্য আৰু লগতে মানে মই নিজেও মানে লাভৱান হ'ম বুলি ভাবিছোঁ কাৰণ মোৰ খেতি মাটি মই যথেষ্টখিনি মাটি খেতি কৰোঁ প্ৰায় 80 বিঘা মাটি মই খেতি কৰোঁ এতিয়া যদি 10-12 বিঘা মাটি মই আহু ধান লগাই দিওঁ এই ধানখিনি মানে বাকী মাটিখিনি লগোৱাৰ সময়ত মই এই ধানখিনি পাম তেতিয়া এই ধানখিনিৰ সেই মাটিৰ মানে ৰোৱা খৰচটো আমাৰ ওলাই যাব যিহেতু আমাৰ মানে খেতি পদ্ধতিটো আওপৰণীয় কোনো মেচিনাৰী সামান নাই আমাৰতো সেই হিচাপে ভাবি পেলাই মই এইখিনি কৰিছোঁ কি এতিয়া বৰ্তমান আপুনি কিমান বিঘা মাটি খেতি কৰে এতিয়া মই 10 বিঘা মাটি লগাইছোঁ 10 বিঘা ইয়াত কি ধান লগাইছে এইটো আহু ধান বুলি কয় এই ধানটো মই বৰ্তমানে পাঞ্জাৱৰ পৰা আনিছোঁ এইটো CR 909 বুলি কোৱা হয় বীজটো পাঞ্জাৱৰ পৰা আনিছোঁ এইবিলাকৰ বীজ মানে মনত কিমান টকাকৈ পৰে তাৰমানে এইটো বীজ 50 টকা কেজি 50 টকা কেজি আচ্ছা আচ্ছা তো এই যে আপুনি যিখিনি খেতি কৰি আছে এইখিনি মানে পাৰ বিঘা মাটিত কিমানকৈ সাৰ প্ৰদান কৰিব লাগে বা কিমান সেই কীটনাশক বাকী যিবিলাক বস্তু আছে খৰচ কিমানকৈ পৰে কীটনাশক ঔষধ চাওক এতিয়া আমি ধান যেতিয়া কঠীয়া পেলাওঁ কঠীয়াৰ পৰা আমাৰ হিচাপ আৰম্ভ হয় কঠীয়া পেলাওঁতে আমি মাটিখিনি ৰেডি কৰি কঠীয়া পেলোৱা আগদিনাখন আমি হেৰি ফুৰাডন বুলি এটা মেডিচিন আছে সেই মেডিচিনটো দিওঁ যাৰ একশ্যন 45 ডেজলৈকে থাকে সেই ফুৰাডনটো কিয় দিয়া হয় তাৰমানে কঠীয়াখিনিত পোকে নধৰিবৰ কাৰণে আৰু ভিটামিনো আছে নেকি ভিটামিনো আছে আৰু মানে কঠীয়াখিনি তিতা হৈ যায় তেতিয়া মানে পোকে নাখায় আচ্ছা আচ্ছা সেইকাৰণে আমি সেই ফুৰাডনটো দিওঁ তাৰপিছততো মানে এতিয়া মোৰ কঠীয়াৰ বয়স হৈছে আজি লগোৱালৈকে মোৰ আজি 2 তাৰিখ মই কঠীয়া পেলাইছিলোঁ আজি হ'ল 24 তাৰিখ 22 দিন বয়স হৈছে আৰু কালিলৈকে মোৰ লগোৱা শেষ হৈ যাব তাৰমানে ইয়াৰ নিয়ম হ'ল ধৰক 30ৰ ভিতৰত শেষ হৈ যাব লাগে গতিকে ধানটোৰ বয়স হ'ল মানে মাত্ৰ 4 মাহ 4 মাহৰ ভিতৰত যাতে ডবল খেতি হয় সেইকাৰণে মই অকণমান মানে কম দিনীয়া ধানটো খেতি কৰিবলগীয়া হৈছে ধানটো পাঞ্জাৱৰ বীজ তাত সিহঁতৰ মানে হিচাপ হ'ল যে ধানটো 50 মন 60 মন এনেকুৱা হয় কিন্তু আমিতো পাৰ বিঘা গতিকে আমি চাই লওঁ এবাৰ কি হয় আচ্ছা আচ্ছা মানে এবাৰ আপুনি ফাৰ্ষ্ট পাঞ্জাৱৰ এই ধানটো খেতি কৰি আছে এনেই আপোনাৰ বিঘা প্ৰতি এতিয়ালৈ কিমান খৰচ কৰিছে এতিয়ালৈকে এতিয়াতো আপুনি কঠীয়া লগাই লৈছোঁ এতিয়া তাৰ মানে মই হিচাপটো দিওঁ মানে বিঘা প্ৰতি মই হিচাপ কৰিব পৰা নাই মই জেনেৰেলি মোৰ মানে হাল আমাৰ ইয়াত মৰা হয় মানে বিঘা প্ৰতি 350 টকা একবাৰ মাৰিলে হাল তেতিয়া মোৰ মানে ধৰক 4 বাৰ মাৰিছোঁ 1 বিঘাত গৈছে 1400 টকা 10 বিঘাত গ'ল 14000 টকা তাৰপিছত লগোৱা হ'ল আমাৰ ইয়াত 6500 টকা ফুৰা বুলি কওঁ আমি তাৰমানে 4 বিঘাত 1 বিঘা হ'ল 1750 টকা 1625 টকা 1625 টকা বিঘা প্ৰতি গ'লে 10 বিঘাত যাব 16250 টকা আৰু তো সাৰ মই দিছোঁ DAP দিছোঁ বিঘা প্ৰতি এতিয়া লগোৱাৰ আগত 10 কেজিকৈ 10 কেজিকৈ সাৰ মাৰিছোঁ সাৰৰ দাম হ'ল এইটোতো আৰু এটা কথা ওলাই যাব এতিয়া সাৰৰ দাম গভৰ্ণমেণ্টৰ ৰেট যদি থাকে 350 টকা আমাৰ কিনিব লাগে 600 টকা গভৰ্ণমেণ্টৰ যদি থাকে 700 টকা আমাৰ কিনিব লাগে কিয় তাৰমানে জানো চৰকাৰৰ মানে অৱহেলা এতিয়া আমাৰ ইয়াত যিবোৰ দোকানত আহে এতিয়া মই DAP আনিছোঁ 1550 টকা এতিয়া চৰকাৰে জানে চৰকাৰৰ ৰেট কিমান আছে এতিয়া আমি কিনিব লাগে 1550 টকাত চৰকাৰী ৰেটটো আপুনি জানে নেকি যা বস্তাততো আমি ইউৰিয়া লিখা দেখিছোঁ 350 কিন্তু আমি কিনিব লাগে 600 টকাত আৰু DAP লিখাটো মই চোৱা নাই 850 টকা নে কিমান চৰকাৰী ৰেট আৰু আমি কিনিব লাগে 1550 টকাত আচ্ছা তাৰমানে গোটেই যিখিনি সমস্যা আছে গোটেই সমস্যা খেতিয়কে ভুগিবলগীয়া হয় আপুনি গোটেই সমস্যাটোতো মানে আমাৰ অসমত প্ৰায় খেতিয়কসকলক ঘিণ কৰে তাৰমানে নিম্ন স্তৰৰ মানুহ বুলি ভাবে কিন্তু পৃথিৱীৰ উন্নত দেশবিলাকত খেতিয়কসকলক অন্নদাতা বুলি কয় মান সন্মান দিয়া হয়
সেই হিচাপেও মই মানে লাগি আছোঁ খেতিত যাতে এই অন্ধবিশ্বাসটো আমাৰ অঞ্চলৰ পৰা আঁতৰি অঞ্চলৰ পৰা দূৰ হৈ যায় আৰু মানুহ খেতিত আগবাঢ়ি লাগে যিহেতু ইণ্ডিয়া প্ৰায় 70% মানুহ খেতিৰ ওপৰত নিৰ্ভৰশীল আকৌ ইণ্ডিয়াৰ মেইনলি ইকনমিক কণ্ডিশ্যনটো খেতিৰ ওপৰত নিৰ্ভৰশীল চাওক এতিয়াতো জংঘলতো একোৱেই নাই চব খেতি কৰিব লাগিব গছো খেতি কৰিব লাগিব ধানো খেতি কৰিব লাগিব মাছো খেতি কৰিব লাগিব যদি খেতিত চৰকাৰেও অৱহেলা কৰে মানুহেও অৱহেলা কৰে তেতিয়াহ'লে ইণ্ডিয়াৰ অৱস্থা কি হ'ব আচ্ছা এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ আমাৰ বহুতো মানুহে ভাবে যে মই অলপ পঢ়া শুনা কৰিছোঁ হয়তো এইটো তেওঁলোকৰ ভুল ধাৰণা বা তেওঁলোকৰ শুদ্ধ ধাৰণা মই এইটো ক'ব নিবিচাৰোঁ যে তেওঁলোকে ভাবে যে আমি অলপ পঢ়া শুনা কৰিছোঁ আৰু এতিয়াতো আমি খেতিত ধৰিলে মান সন্মানৰ কথা আছে আপুনি আপোনাৰ শিক্ষাগত অৰ্হতা কিমান আপোনাৰ এডুকেশ্যন কিমান অলপ জনাই দিব মোৰ শিক্ষাগত অৰ্হতা মই মানে 84ত মানে 1984ত হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিছিলোঁ আচ্ছা এতিয়া তো মোৰ ৰানিং বয়স 56 মানে সেই হিচাপেও মই খেতিত লাগিছোঁ যে সামান্য এটা আমাৰ অঞ্চলৰ মানুহৰ শিক্ষাৰ উদ্দেশ্য হ'ল মানুহে ভাবে যে শিক্ষিত হ'লেও মানে চাকৰি কৰিব লাগে মানে চাকৰি অবিহনে মানে শিক্ষাৰ কোনো মূল্য নাই বুলি ভাবে চাওক আজি ইণ্ডিয়াত 130 কোটি মানুহ আছে যদি 130 কোটি মানুহ আমিতো শিক্ষিত হোৱা কামনা কৰোঁ যদি চব মানুহ শিক্ষিত হৈ যায় সকলো মানুহক চাকৰি দিব পাৰিব নেকি এইটো অসম্ভৱ গতিকে মানে এইটো এটা অন্ধবিশ্বাস বোলে শিক্ষিত হ'লে যে চাকৰি কৰিব লাগিব শিক্ষাৰ প্ৰয়োজন যে চাকৰিত আমাৰ মানুহৰ অঞ্চলবোৰত এটা মানে অন্ধবিশ্বাস এই অন্ধবিশ্বাসটো আঁতৰি যাওক সেইটোও মই কামনা কৰোঁ এইটোৱে মানে মোৰ মেইন উদ্দেশ্য মই এইটোতেই লাগি আছোঁ খেতিত আৰু এটা আমাৰ খেতিৰ সমস্যা আছে মানে সেইটো মানে আপোনালোকৰ থ্ৰুদি মই চৰকাৰক জনাব বিচাৰিছোঁ আমাৰ ইয়াত মেইনলি ধৰক এটা খেতি কৰা হয় এইখিনি ধৰক মোৰ একচেপ্ট মই বাৰিষা ছিজনৰ খেতি কৰিছোঁ কিন্তু আমাৰ ইয়াত মেইনলি যেতিয়া মানে ধানটো পকে তেতিয়া আমি অসমীয়াত আঘোণ মাহ বুলি কওঁ এই আঘোণ মাহত ধান বিকাৰ আমাৰ কোনো ছিষ্টেম নাই চৰকাৰে ধান লয় যেতিয়া মানে খেতিয়কৰ ধান শেষ হৈ যায় মধ্যভোগীৰ হাতত ধানখিনি গুচি যায় সিহঁতৰ পৰা FCI ধান কিনে যাৰ ফলত কৃষকসকলে মানে উপযুক্ত দাম নাপায় আৰু এই অৱস্থাৰ কাৰণে এইবাৰ খেতিয়কে খেতি নকৰিম বুলি প্ৰতিজ্ঞা কৰি লৈছে এনেকুৱা অৱস্থাত পৰিণত হৈছে শিক্ষকৰ দুৰৱস্থা কাৰণ যিখিনি খেতিৰ শস্য হয় সেইখিনি কম দামত বিকিব লাগে আকৌ যিখিনি বাকী মানে চৰকাৰৰ পৰা মানে ইণ্ডাষ্ট্ৰিয়েল বস্তুবিলাক কিনি আনোতে সাৰ চাৰ আদি কিনি আনোতে বেছি দাম দিব লাগে এতিয়া এজন খেতিয়ক কেনেকুৱা বাচিব আকৌ আৰু আছে পানীৰ সমস্যা ধৰক যেতিয়া খেতিৰ সময় আহে তেতিয়া আমাৰ ইয়াত কেনেলৰ পানী আহে মানে জলসিঞ্চন বিভাগে এই খেতিৰ সময়ত সিহঁতে নালাত কাম আৰম্ভ কৰি দিয়ে ক'ব ইয়াত কাম আছে তাত কাম আছে পানী নিদিয়ে আমাৰ ইয়াত দুটা খেতি হয় এটা হ'ল মাছ খেতি আৰু এটা হ'ল ধান খেতি আপোনালোকক জনাই দিছোঁ এতিয়া মানে ধৰক আঘোণ পুহ মাহৰ পিছত যদি আমাৰ ইয়াত পানী দিয়া হয় তেতিয়াহ'লে চব মানুহে প্ৰায় ডবল খেতি কৰিব কিন্তু উপযুক্ত পৰিমাণে পানী নাপায় কাৰণ আমাৰ এই জলসিঞ্চন বিভাগ কাম আৰম্ভ কৰে চ'ত বহাগত পানী বিচাৰিলে ক'ব যে কাম আছে এই এটা অৱহেলা আৰু নালাত উপযুক্ত পৰিমাণৰ পানী নাহে বহুত নালাত মানে মাটিখিনি নালাৰ পৰা ওখ আছে তেতিয়া মানে কৃষকে মাজে মাজে আপোনালোকে দেখিছে ইয়াতে মই এটা বেঠা লগাই পানীখিনি ইয়াত উঠাইছোঁ ইয়াত এটা কালবাৰ দিয়াৰ চেষ্টা নাই বিভাগৰ কোনো মানুহ এদিন জীৱনতো আহি নাচায় যে কোনখিনি মাটিত কিবা এটা ছিষ্টেম কৰিলে খেতিয়কে পানী পাব মাত্ৰ সিহঁতে স্কিম বনাই পইচা মাৰি আছে কৃষকৰ কাৰণে মানে খেতিত এজন জলসিঞ্চন বিভাগৰ মানুহ মই আজিলৈকে দেখা নাই বুলি যে আহি কোনোবা কৃষকক সুধিছে যে কোনখিনিত এটা কালভাৰ দিলে আপোনালোকে পানী পাব কাৰণ পূবৰ পৰা পশ্চিমলৈ মাটিখিনি এডলীয়া পৃথিৱীৰ মাটি পূবৰ পৰা পশ্চিমলৈ এডলীয়া এতিয়া নালাটো পূবৰ পৰা পশ্চিমলৈ গৈছে এতিয়া ক'ৰবাত যদি বেঠা নিদিয়ে কালভাৰ্ট নিদিয়ে খেতিত পানী কেনেকৈ উঠিব তেতিয়া আমি বাধ্য হওঁ বাঁহৰ জেওৰা চেওৰা দি বেঠা দিবলৈ আকৌ বেঠা দিলে ডিপাৰ্টমেণ্টৰ কিছুমান লেবাৰ আহে আহিবলৈ কিয় বেঠা দিছে আৰু এটা প্ৰশ্ন কৰে তেতিয়া মানে সিহঁতকো আমি বুজাই পৰাই পঠিয়াবলৈ যে খেতিখিনি কৰি দিওঁ তাৰপিছত ভেটা উঠাই তোমাৰ উপায় নাই কি কৰি মিলাজুলাত চলিব লাগিব আৰু এটা কথা মোৰ মনত আছে ওলাইছে যে এতিয়া চৰকাৰে বহুতো সাৰ বীজ দিয়ে কিন্তু আমি নাপাওঁ আমাৰ ইয়াত এজন গ্ৰাম সেৱক আহি নাপায় আমি আজিলৈকে মানে আপোনালোকে নিশ্চয় দেখিছে মোক চিনি পায় যে মই প্ৰায় 80 বিঘা মাটি খেতি কৰোঁ কিন্তু গ্ৰাম সেৱক আজিলৈকে আমাৰ গাঁৱত আহি পোৱা নাই কোনো মোৰ বাহিৰে নহয় বেলেগক খুজি চাব কোনেও চিনি নাপায় এইটো কাৰ দোষ কি চৰকাৰ এইটো আপুনি নাভাবে নেকি যে এইটো আমাৰ খেতিয়কসকলৰ দোষ আছে তেওঁলোকে অৱগত কৰিব লাগিছিল চৰকাৰক না আমি বাৰ মানে অৱগত কৰাইছিলোঁ সিহঁতে কয় আমি 7টা 8টা 10টা জীৱিত মাত্ৰ এজন গ্ৰাম সেৱক 10টা জীৱিত কোনটা জীৱিতটো নাহে তেওঁলোক তাৰমানে এইটোতো বাহানা দিয়ে মানে 10টা জীৱিত এজন মানুহ নাই আমাৰ ডিপাৰ্টমেণ্টত মানুহ নাই আমি কি কৰিম
এতিয়াতো এজন কৃষকে খেতিত কাম কৰিবনে অফিচত যাব কওক আপোনালোকে সেইটো হে চৰকাৰৰ যদি কৃষকৰ প্ৰতি মৰম স্নেহ আছে তেতিয়া চৰকাৰেহে খবৰ ল'ব লাগিছিল MLA সকলে কৃষকসকলৰ খবৰ কেতিয়াবা লোৱা আপোনালোকে দেখিছে নেকি হে কোনোবা দিন কোনোবা এজন MLA আহি খেতি পথাৰত ভৰি দিছে নেকি কোনোবা এজনক কৃষকক সুধিছে নেকি কি সমস্যা আছে তেওঁলোকে অকল বেনিফিচিয়াৰী বনোৱাতে ব্যস্ত অকল বেনিফিচিয়াৰী বনোৱাত ব্যস্ত ৰাজহুৱা কামত ব্যস্ত নহয় সিহঁত বহুত ধন্যবাদ জনাইছোঁ আপোনাৰ মূল্যৱান সময় দিয়াৰ বাবে আশা কৰিছোঁ আপুনি যিখিনি মাটি আহু ধান লগাইছে তাৰ পৰা আপুনি ভাল ফচল লাভ কৰক আৰু ভৱিষ্যতে আপুনি ঠিক এনেকৈ খেতি কৰি যাওক যাতে আপোনাৰ পৰা অনুপ্ৰেৰণা লৈ বাকী যিসকল খেতিয়ক আছে বা বাকী যিসকল মানুহ আছে শিক্ষিত অশিক্ষিত নিবনুৱা যিসকল আছে সেই সকলো খেতিত লাগক আৰু খেতি কাৰ্যৰ জৰিয়তে নিজৰ যিটো জীৱন নিৰ্বাহ কৰক তাৰে কামনা কৰিছোঁ বহুত ধন্যবাদ ধন্যবাদ থেংক ইউ